প্ৰথমতে মই জিৰা আৰু ধনিয়া গুটিখিনি এনেদৰে অলপ ৰোষ্ট কৰি ল'ম। তাৰপিছত মই এয়া লৈছোঁ বইল চিকেন, লগতে লৈছোঁ মিহিকৈ কটা পিঁয়াজ আৰু ইয়াতে আছে পুদিনা, ধনিয়া, জলকীয়া আৰু কেইফুটামান নহৰু আৰু এইখিনি মই এতিয়া পেষ্ট কৰি ল'ম। অলপ আগতে ৰোষ্ট কৰি লোৱা জিৰা আৰু ধনিয়া গুটিৰ লগত। আপোনালোকে চিকেনটো বইল নকৰাকৈও এইটো ৰেচিপি বনাব পাৰে, কিন্তু মই আগতে বইল নকৰাকৈ বনাইছোঁ, সেয়েহে আজি মই বইল কৰি লৈ পেলাই এইটো ৰেচিপি বনাম। এতিয়া ধনিয়া আৰু পদিনাৰ মিক্স পেষ্টটো ভালকৈ মিক্স কৰি আৰু লগতে দৈ অলপ দি ভালকৈ মিক্স কৰি অলপ টাইমৰ কাৰণে মেৰিনেট কৰি পেলাই ফ্ৰিজত ৰাখিম।